Hey guys, কি খবৰ? Welcome back to my YouTube channel. আহি পালে ভোগালী বিহু আৰু ভোগালী বিহুৰ মেইন হৈছে ভেলাঘৰ, বাকীবিলাকো মেইন বাট ভেলাঘৰটো বেছিকেলি মেইন আৰু সেইকাৰণে আজি ভেলাঘৰ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি গৈ আছোঁ এতিয়া চালৈ দাহঁতৰ ঘৰত, মানে এটা কিবা বোলে বেলেগ ধৰণৰ পুঁজি এটা বনাইছে, তেখেতে মাতিলে মোক যোৱাকালি আৰু আজি গৈ আছোঁ। তো ভিডিঅ'টো সেইভাগে চাই থাকক। আৰু এনেদৰে আমি গৈ আছোঁ আৰু ৰাস্তাৰ কাষে কাষে চাৰিওফালে এনেদৰে ভেলাঘৰ বনাইছে। আৰু যিহেতু উৰুকাৰ খানাটো সকলোৰে ঘৰত তাগৰা হ'ব আৰু সেইকাৰণে সকলোৱে ইয়াত বজাৰ কৰিব আহিছে। আৰু এয়া হৈছে আমাৰ দৰঙৰ বিখ্যাত বাংলাগোৰ বজাৰ। আৰু আহি দণ্ডাক লগ পালোঁ, একদম হাই হাই। আৰু বনাই আছে কেইদিনমানৰ পৰা ষ্টেটাছ দেখি আছোঁ আৰু সেইকাৰণে আজি আহি গ'লোঁ। আৰু কিমান দিন লাগিছে আহিলা? একদম বহুত বেছি ভাল লাগিল। আমাৰ বেছি দিন নহয়, চব ব্যস্ততাইতো, সেইকাৰণে মানে এসপ্তাহমান লাগিল আৰু ময়ো টাইম নাপাওঁ, কিন্তু তাৰ মাজতে মানে বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। অকল মই বনোৱা নাই, আমাৰ পকাঙিৰ পৰা গাঁৱৰ যিখিনি মানে ফ্ৰী থাকে ডেকা ল'ৰা গোটেইখিনিয়ে সহায় সহযোগ কৰিছে, সেনেকুৱাকৈ হৈছে। আৰু গধূলি আজি প্ৰগ্ৰেম, ভাল প্ৰগ্ৰেম এটা হ'ব আৰু মানে আমাৰ তাৰাদাও আহিব ছিংগাৰ। তুমিও থাকিলে বেছি ভাল লাগিল হয়, তুমি আকৌ দুপৰীয়া আহিলে আৰু সন্ধিয়া অলপ অসুবিধা হয় না ৰাস্তা। তো এতিয়া মই দেখুৱাম গোটেইখিনি আৰু গোটেইখিনি দেখাই দিয়া তুমি। আৰু মই এইটো পুঁজিটোৰ ভিতৰত এতিয়া সোমাই যাবলৈ চেষ্টা কৰিম, তো আপোনালোক চাই থাকক। তো এনেদৰে এটা ভাল লাগিছে, কিবা এটা ইউনিক কনচেপ্ট। তো ভিতৰত অলপ আন্ধাৰ, ভাল লাগিছে কিবা এটা ইউনিক কনচেপ্ট। মানুহ সোমাব নোৱাৰি, কিন্তু আপোনালোকে সোমাব পৰা বনাইছে। ইউনিক এটা হৈছে, ইউনিক আৰু বিশেষ চিন্তা কৰিলোঁ। মানে এটা এই শিৱদৌলৰ অলপতে যোৰহাটৰ এই শিৱসাগৰৰ পৰা আহিছোঁ মই, আহোঁতে শিৱদৌলৰ আৰ্হিত মানে বনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এনে শিৱদৌলৰ নিচিনা লগা হোৱাকৈ। আৰু আমি যিহেতু মানে হাতেদি কৰা বস্তু ক'ত আৰু ইমান ভাল হ'ব, কিন্তু হ'লেও বনাবৰ কাৰণে চেষ্টা কৰিছোঁ কম সময়ৰ ভিতৰত মানে। আৰু গাইজ ইয়াতে সন্ধিয়ালৈকে গণদীপ কাকতি, আমাৰ দৰঙৰ তাৰা শংকৰ, ইহঁত আহিব গান গাবৰ কাৰণে আৰু হয়তো ইয়াতে কিবা কিবি কৰিব। তো মই যিহেতু ৰাতিলৈকে নাথাকিম, তো মই দণ্ডাৰ পৰা বাৰু ক্লিপ লৈ কিনে আপোনালোকক দেখুৱাই দিম। তো এতিয়া ইয়াতে এনে দাদাহঁতে লাইট লগাই আছে আৰু সকলোৱে এনেদৰে এই কামবিলাক কৰি আছে আৰু নিজৰ কাম। আৰু ইয়াতে আমাৰ যিবিলাক হেৰাই যোৱা পুৰণি খেতিত ব্যৱহাৰ হোৱা নাই বা যিবিলাক পুৰণি সেই ইয়াত শ্ব' কৰিছে, মানে আজিকালি যিহেতু দেখাই নোপোৱা হৈ গৈছে। যেতিয়া মই যাওঁ দণ্ডাহঁতৰ আহি ভাল লাগিল আৰু একদম মোৰো বহুত বেছি ভাল লাগিল। ইয়াৰ ফালৰ পৰাও প্ৰচাৰ কৰিবৰ কাৰণে বহুতখিনি চেষ্টা কৰিছে আৰু ইউটিউবত ভিডিঅ' বনাই আছে। তুমিও আহা। তাৰপিছত ভাল লাগিল অহাৰ কাৰণে। ইভিনিঙৰ পৰা থাকিলে মানে আৰু বেছি মজা এটা পালা হয়, ফিল এটা পালা হয়। বাকী এইখিনি কেনেকুৱা পাইছা? ভাল লাগিছে, এইখিনি ভাল লাগিছে না? আৰু বেছি ভাল পালি হয়। এতিয়া ইহঁত ক্লিপ দিব কেইটামান, সেই ক্লিপ কেইটা লগাই দিবা, মই ক্লিপ কেইটামান দি দিম বাৰু তোমাক। বাকী সেয়ে আৰু ভাল লাগিল। আৰু আপোনালোকো যদি ওচৰৰ পাজৰ হয় আহিবা। ব্লগটো দেওঁতে দেৰিয়ে হ'ব চাগে, দেৰিয়ে হ'ব যেনিবা, যি কি নহওক বাৰু আপোনালোকে চাই থাকিব, আমাৰ ভিডিঅ'বিলাকো চাই থাকিব, আমাৰ ব্লগতো গোটেইখিনি দেখা পাব। বিহুত যাবা আমাৰ তাত? একদম নিশ্চয়। ডাইৰেক্ট যাম বুলি পেলাই কি নকওঁ, কিন্তু যাব চেষ্টা কৰিম। প্ৰথম দিনা নহ'লেও 3 দিনমান পিছত হ'লেও যাব মুঠে। 3 দিনমান পিছত যাবৰ চেষ্টা কৰিম। গাইজ মই দণ্ডাহঁতৰ পৰা ভেলাঘৰ চাই আহি কিনে ইয়াৰ অংকুক দেখা পালোঁ। অংকু এটা বনাইছে কালি উৰুকা, হয়নে? কালি উৰুকা। গাইজ জকাটো কমপ্লিট হোৱা নাই। এনে আমি জাষ্ট কামত নামিছোঁ। কিবা এটা যদি হ'লে হ'ল, নহ'লে আৰু এনেকৈ জনাই দিম। অহা বছৰ খাওঁ আৰু এইবছৰ অহা বছৰ বনাব হ'ব বুলি আমি আশা ৰাখিলে আৰু বঢ়িয়া লাগি আছোঁ কামত। ছাৰক লগ পালোঁ, ভাল লাগিলে আমাৰ লগ পালে। আৰু এখন কাপোৰটো এবাৰ দেখুৱাই দিছোঁ। ইজ্জত নেখেদাব মোৰ আৰু